কিছুমান ব্যক্তি আছে সেইসকলে তেওঁলোকৰ মই প্ৰথমে কৈছোঁ উদ্দেশ্য এটাই BPFৰ বদনাম কৰিব লাগে, হাগ্ৰামা ছাৰৰ বদনাম কৰিব লাগে। আজি আমি ইমান ধুনীয়াকৈ আমাৰ চৰকাৰ 6 মাহ হৈছে, ইমান ধুনীয়াকৈ আমি যোৱা এছেম্বলি ইলেকশ্যনৰ আগে আগে আমি প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহক আমি মাটিৰ পট্টা দিছোঁ আৰু আমি লুকাই চুকাই দিয়া নাই, লুকাই চুৰি কৰি দিয়া নাই। আমি ৰাজহুৱাকৈ আমি প্ৰতিটো BTCৰ সমষ্টিৰ অন্তৰ্গত এখন ডাঙৰ বিশাল আকাৰে আমি মিটিং লৈছিলোঁ। সেই মিটিঙত প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মানুহক এজন এজনকৈ আমি 10জন এটা সমষ্টিত আমি 10জনকৈ মানুহক মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা দিছোঁ। পৰৱৰ্তী সময়ত যিহেতুকে আমাৰ বিভিন্ন ধৰণৰ কিছুমান নিয়ম নীতি আছে, সেই নিয়ম নীতিবিলাক আমি সংশোধন কৰিব লগা আছে। ইয়াতে ট্ৰাইবেল বেল ব্লকৰ নিয়ম নীতি আছে, BTC চৰকাৰৰ নিয়ম নীতি আছে। গতিকে সকলোখিনি যাতে আমাৰ মানুহখিনিৰ যাতে অসুবিধাৰ পৰিব লগা নহয়, গতিকে এইবিলাক দিশ আমি চাই আমাৰ হাগ্ৰামা মহিলাৰী ছাৰে সুন্দৰভাৱে যাতে পাৰ্মানেণ্ট এটা সমাধান হয়, যাতে ভৱিষ্যতে কোনো ধৰণৰ মাটি আজিৰ পাট্টা দিয়াৰ পাছত কালি যাতে কেঞ্চেল নহয়। গতিকে পাৰ্মানেণ্ট এটা সমাধানৰ কাৰণে ইতিমধ্যে আমাৰ যিখিনি ব্যৱস্থা লোৱা হৈছে, আমাৰ কোনো ধৰণৰ উচ্ছেদ নহয়, মাটিৰ পাট্টা কোনেও নোপোৱাকৈ নাথাকে। সকলোৱে যিসকলে আবেদন কৰিব, যিসকলৰ মাটিৰ নাই, মাটি নথকা মানুহ বা কোনোবাই খাছ মাটিত আছে বা তেনেকুৱা ধৰণৰ সমস্যা আছে, সকলো ধৰণৰ সমস্যা আমাৰ BPF চৰকাৰে হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্বত আমি সমাধান কৰিম। ইয়াতে কোনো ওদালগুৰি বুলি কথা নাই, BTCৰ কোনো এটা ব্যক্তিয়ে যাতে এই বিষয়টো লৈ শংকিত হ'ব নালাগে। আমি সম্পূৰ্ণ নিৰাপদে আমি সকলোকে লৈ শান্তিত আমি বসবাস কৰিম। আমি সকলো ধৰণৰ মাটিৰ সমস্যা যাতে আমি সুন্দৰভাৱে আমি সমাধান কৰিব পাৰোঁ, এই বিষয়ে হাগ্ৰামা ছাৰে বহুত ভাল পদক্ষেপ লৈছে। ইয়াতে হাগ্ৰামা ছাৰৰ ওপৰত সকলো মানুহে বিশ্বাসত ল'ব লাগে। আমি 4.5 বছৰ সন্মুখত আছে, আমাক হাগ্ৰামা ছাৰে যিখিনি কথা ইলেকশ্যনৰ আগত কৈ গৈছে ইতিমধ্যে দেখিবলৈ পাব, আৰু এই দুষ্কৃতিকাৰীসকলক আমি উচিত জবাববিলাক আমি এটা এটাকৈ দি থাকিব পাৰিম।